টুনা আছে টুনা গৌতম তাই কৈ আছে যে মই ইংলিছ জাৰ্ণিটো ক'ব লাগে মানে সিহঁতক এটা ভাষণ দি থাকোঁ মই ইংলিছৰ ওপৰত আৰু সেইকাৰণে কৈছে যে নাই এইটো ভিডিঅ' কৰিলে ভাল হ'ব মানে কথাটো হ'ল কি ভিডিঅ'টো কৰাৰ আগতে মই এটা ডিছক্লেমাৰ দি থোৱা উচিত হ'ব এইকাৰণে উচিত হ'ব যে এতিয়াও ইফ আই নিড টু স্পীক ফৰ এ লং টাইম চামহাও চামৱেৰ আই ষ্টাক গতিকে মইনো কোন যে মই ইংলিছৰ জাৰ্ণিটো ক'ম কিন্তু এইকাৰণেই ক'ম যে বহুতক মই লগ পাওঁ যে খুব সংকোচৰে কয় মাই ইংলিছ ইজ নট গুড মেম ভাল ইংলিছ বেয়া মোৰ ইংলিছটো বেয়া মোৰ ইংলিছটো ভাল এই ভাল ইংলিছ আৰু বেয়া ইংলিছ এইটো আচলতে কি মই যেতিয়া প্ৰথমতে মানে কিবা এংকৰিং কৰিছোঁ বা কিবা টকশ্ব'ত পাৰ্টিচিপেট কৰিছোঁ ইংলিছত তেতিয়া মই এনেকুৱাও কমেণ্ট পাইছোঁ যে মই কি কৈছোঁ সেইটোত গুৰুত্ব দিয়া নাই কিন্তু কমেণ্ট দিছে দিছ এংকৰ্ছ ইংলিছ ইজ নট গুড মই কেয়াৰ কৰা নাই কিয় কেয়াৰ কৰা নাই ইংলিছটো মোৰ ফাৰ্ষ্ট লেংগুৱেজ নহয় মোৰ ফাৰ্ষ্ট লেংগুৱেজ অসমীয়া আৰু অসমীয়াটো যদি মই ভুলকৈ কওঁ সেইটো মোৰ কাৰণে লাজৰ কথা ইংলিছ বেয়াকৈ কোৱাটোতো মোৰ কাৰণে লাজৰ কথা নহয় আৰু একচেণ্টটো কি আমি যে ভাল ইংলিছ বেয়া ইংলিছ এনেকৈ যে কৈ থাকোঁ এই একচেণ্টটোত গুৰুত্ব দিয়াৰ কাৰণে আমি এই কথাটো কওঁ কিন্তু একচেণ্টটো এনেকুৱা এটা বস্তু যে আমেৰিকানে যদি আমেৰিকান ইংলিছ কয় ব্ৰিটিছে যদি ব্ৰিটিছ ইংলিছ কয় নাইজেৰিয়ানে যদি নাইজেৰিয়ান ইংলিছ কোৰিয়ানে ইংলিছ তেনেহ'লে মই ইণ্ডিয়ানে কিয় ইণ্ডিয়ান ইংলিছ ক'ব নোৱাৰোঁ কিয় মানে আমি আমেৰিকান কাৰোবাক ক'বলগীয়া হ'লেই মানে আমি ৰ'ল কৰি দিওঁ যিবাখন আই ৱাজ ট্ৰেভেলিং কৰি দিওঁ দৰকাৰ নাই মোৰ নামটো ক'ব যাওঁতেই কেতিয়াবা আমি মাই নেম ইজ মাইনী মহান্তা কৰি দিওঁ তো মহান্তাটো নহয় মই মহন্ত এই যে একচেণ্টটো ফ'ল' কৰিবলৈ গৈ কিছুমানে ফানী চিটুৱেশ্যনো কেতিয়াবা মানে ক্ৰিয়েট কৰোঁ সেইকাৰণে মই ক'ব ধৰিছোঁ যে ভাল ইংলিছ বেয়া ইংলিছ বুলি একো কথা নাই যেনেকৈ ধৰক মই নলবেইৰা কওঁ তাৰ অৰ্থ এইটো নহয় যি মই বয়া অসমীয়া কৈছোঁ বা মই ভাল অসমীয়া কোৱা নাই যদি মই যোৰহতীয়া কৈছোঁ নলবৰীয়া যদি কৈছোঁ মই নলবৰীয়া কৈছোঁ দুইটাই অসমীয়া গতিকে এই বিষয়টো মানে এই যে ভাল ইংলিছ বেয়া ইংলিছটোৰ পৰা আঁতৰি আহক ইংলিছ কওক যি মোৰ নিজৰ একচেণ্ট তাৰে ইংলিছ কওক আপোনালোকে এটা উদাহৰণ দিওঁ নামটো নিশ্চয় শুনিছে কুণাল নায়াৰ তেওঁতো বিগ বেং থিয়ৰী সেই বিখ্যাত এক্টৰ তেওঁৰ জন্ম হৈছিল ইংলেণ্ডত তেওঁ আমেৰিকাত আছে 15 বছৰ কিন্তু তেওঁ ইণ্ডিয়ান ইংলিছ কয় সেইটো কাৰণে চবেই আচৰিত হৈছে কিয় 15 বছৰ আমেৰিকাত আছে জন্ম ইংলেণ্ডত হৈছে ইণ্ডিয়ান ইংলিছ কিয় কয় কুণাল নায়াৰে এখন কিতাপ লিখিছে য়েছ মাই একচেণ্ট ইজ ৰিয়েল কিতাপখন পঢ়িব ভাল হৈছে এতিয়া কথা হৈছে কি যে আমি এই যে ভাল ইংলিছ বেয়া ইংলিছৰ পাল্লাত নপৰি যদি আমি ইংলিছ শিকিবলৈ যাওঁ তেতিয়াহ'লে মই ভাবোঁ যে মোৰ লগত আনৰ মতামত নিমিলিব পাৰে দেই মই ভাবোঁ যে ফ'কাছ কৰিব গ্ৰামাৰ আৰু ভকেবুলাৰীৰ ওপৰত মানে একচেণ্টত নহয় এতিয়া শশী থাৰুৰ অৰুন্ধতী ৰয়হঁতক লৈ পেলাই আমি যে সিহঁতৰ ভাল ইংলিছটো কি শশী থাৰুৰ একচেণ্টটোতো একো একচেণ্ট নহয় শশী থাৰুৰ নিজৰ একচেণ্ট সেইটো আমেৰিকান একচেণ্টো নহয় ব্ৰিটিছ একচেণ্টো নহয় কিন্তু শশী থাৰুৰ ইংলিছটো ভাল ইংলিছ বুলি কোৱাৰ অৰ্থ হৈছে কি যে তেওঁৰ ভকেবুলাৰী ইমান ৰিচ যে তেওঁৰ প্ৰত্যেকটো কোৱা শব্দ বিচাৰিবলৈ ডিক্সনেৰী লাগে ডিক্সনেৰী কওঁতে মনত পৰিছে ডিক্সনেৰী লাগিব কি মানে সহায় লাগিব মই সেইটো ক'বলৈ বিচাৰিছোঁ যে প্ৰথম কথা যে ইংলিছটো শুদ্ধকৈ শিকিবৰ কাৰণে গ্ৰামাৰ আৰু ভকেবুলাৰী এই দুটাত গুৰুত্ব দিয়ক মই কৈছোঁ স্প'কেন ইংলিছৰ কথা আৰু যদি আপুনি ভাবিছে যে মই আমেৰিকান ইংলিছেই শিকিম তেতিয়া সেইটো বেলেগ কথা বা মই ব্ৰিটিছ ইংলিছেই শিকিম কাৰোবাৰ তেনেকুৱা লক্ষ্য থাকে সেইটো মই কোৱা নাই কিন্তু ইন জেনেৰেল যদি মই ভাবোঁ যে মই যিকোনো পৰিস্থিতিত মই ইংলিছৰ কথা ক'ব লাগে তেতিয়াহ'লে মই এইকেইটা কথাতে গুৰুত্ব দিবলৈ ক'ম আৰু মই সহায় কি মানে ল'ব পাৰি মোৰ হাতত থকা কেইটাৰ কথা মই ক'বলৈ বিচাৰিছোঁ এইখনে সহায় কৰে এইখন হৈছে মেৰিয়াম ৱেবষ্টাৰ্ছ এডভান্স লাৰ্ণাৰ্ছ ইংলিছ ডিক্সনেৰী হিচাপে আপোনালোকে এইখন ল'ব পাৰে গ্ৰামাৰ হিচাপে এই গ্ৰামাৰখন মই ভাল পাইছোঁ ইংলিছ গ্ৰামাৰ ইন ইউজ এখন কেম্ব্ৰিজৰ এখন ভাল কিতাপ তাৰপিছত আৰু যদি বেচিক্সখিনি শিকিব লগা হয় বা বেছিকৈ মানে আৰম্ভণিটোলৈ যাব লগা হয় তেতিয়াহ'লে এইখন এংলো আছামিজ ডিক্সনেৰী আছে ডক্টৰ হীৰেণ গোহাঁই সম্পাদনা কৰা এইখনৰো সহায় ল'ব পাৰে এইখিনি কিতাপ পত্ৰ গোটাই লওক আৰু মই 4টা আপোনালোকক কি টিপ ক'ব খুজিছোঁ যে কি লাগে আচলতে মোৰ মতে প্ৰথমতে 4টা নাম্বাৰ 1 হৈছে ৰিডিং নাম্বাৰ 2 হৈছে ৰাইটিং নাম্বাৰ 3 হৈছে লিসনিং আৰু নাম্বাৰ 4 হৈছে স্পিকিং এই 4টা ষ্টেপছ বেছি সময় দিব নালাগে দিনটোত মাত্ৰ 10 মিনিট প্ৰত্যেকটো ষ্টেপৰ কাৰণে দিয়ক অৰ্থাৎ 10 মিনিট আপুনি ৰিডিং আপুনি পঢ়ক কি পঢ়ক মই নকওঁ আপোনাৰ ইণ্টাৰেষ্টৰ যিকোনো আপুনি নিউজ পেপাৰখনো হ'ব পাৰে কিবা কিতাপো হ'ব পাৰে কিন্তু যি পঢ়ে আপুনি ডাঙৰকৈ পঢ়ক
ডাঙৰকৈ পঢ়াটো কিন্তু বহুত কামত আহে দেই ডাঙৰকৈ আপুনি পঢ়িব সেই 10 মিনিট সময় আপুনি দিনটোত পঢ়িব তাৰপিছত আপুনি লিখক লিখাটো আপোনাৰ নিজৰ ৰুচি অনুযায়ী আপুনি লিখি যি আপুনি ভাল পায় আপোনাৰ ইণ্টাৰেষ্টৰ বস্তু আপুনি লিখক আৰু 10 মিনিট আপুনি দিব শুনাত লিসনিং কি শুনিব যিকোনো পডকাষ্ট হ'ব পাৰে আপুনি টিভিটো খুলি লৈছে আপুনি কিবা এটা ইংলিছ চেনেল আল জাজিৰা হওক BBC হওক এটা চেনেল খুলিলে আপুনি শুনিছে বা আপুনি ইণ্টাৰেষ্টৰ কিবা চিৰিয়েল চাইছে আপোনাৰ বিগ বেং থিয়ৰীখন ভাল পায় সেইখনে আপুনি উলিয়াই লৈ পেলাই চাইছে যিকোনো ইণ্টাৰেষ্টত খালি ইংলিছ হ'ব লাগে আপুনি শুনক 10 মিনিট তাতে 10 মিনিট দিয়ক আৰু শেষৰ ফ'ৰ্থ ষ্টেপটো হৈছে স্পিকিং এতিয়া এইখিনিতে প্ৰশ্নটো আহিছে স্পিকিংটো কিছুমানে কয় যে মই কাৰ লগত কথা পাতিম আই হেভ ন' ওৱান টু স্পিক এতিয়া আপুনি কাৰ লগত কথা পাতিব যদি একেবাৰে লগ নাপায় তেতিয়াহ'লে আপুনি অকলে কথা পাতক অলপ ফানি যেন লাগিছে কথাটো কিন্তু অকলে কথা পাতক আৰু আপুনি যিখিনি ভাবিছে আপুনি ধৰক এই কোঠাটোৰ ভিতৰত আছে কোঠাটোৰ ভিতৰৰ বস্তুখিনিকে আপুনি ধৰক কিবা কিবি সৰু সুৰা কথা আপুনি যদি বেছিক্সৰ পৰা আৰম্ভ কৰিব খুজিছে সৰু কথাবিলাকে ভবাটো আপুনি মানে শুনাত আচহুৱা যেন লাগিব পাৰে আপুনি ইংলিছতে ভাবি লওক ধৰক আপুনি ভাবিছে যে এই মানে এই পৰ্দাখিনি কালাৰটো চেঞ্জ কৰিবলগীয়া হৈছে আই হেভ টু চেঞ্জ দ্য কালাৰ অফ দিছ কাৰ্টেইনছ বুলি আপুনি মানে অসমীয়াতকৈ ইংৰাজীত ভাবিবলৈ চেষ্টা কৰক আপুনি ধৰক কাৰোবাক কিবা এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছে আপুনি আইনাখনৰ ওচৰলৈ যাওক গৈ পেলাই আপুনি সেই ৰিকুৱেষ্টটো আপুনি ইংলিছত কৰক যেতিয়া কোনো নাথাকে তেতিয়া আপুনি ইংলিছত কথা পাতিবলৈ আৰম্ভ কৰক তেনেকৈ আপুনি মাত্ৰ 40 মিনিট সময় মই আপোনাক কথা দিছোঁ যে ৰিডিং ৰাইটিং লিসনিং আৰু স্পিকিং এই 4টা ষ্টেপত আপুনি আৰম্ভ কৰক ইংলিছটো ভাল ইংলিছ হ'ব লাগে বুলি আপুনি নাভাবিব মোৰ ইংলিছ মই যেনেকৈ কওঁ খালি মানে লেংগুৱেজ ইজ ফৰ কমিউনিকেশ্যন ন আপুনি নিজৰ কথাটো প্ৰকাশ কৰিছে আপুনি বুজি পাইছে যথেষ্ট আৰু মোৰ হাতত কিতাপ আছে মই আপোনালোকক ক'ম যদি এইকেইটা ভাল লাগে তাৰ আগতে মই আপোনাক এটা কথা মনত পেলাই দিওঁ যে মোৰ এই চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে সেইটো কৰিলে মোক বহুত উপকাৰ কৰা হ'ব আকৌ লগ পাম ধন্যবাদ